নমস্কাৰ বন্ধুসকল, আজি এটা গুৰুত্বপূৰ্ণ বিষয় বাছি লৈছোঁ। সাধাৰণতে আমাৰ অসমত বা ভাৰতবৰ্ষত, বিশেষকৈ আমাৰ অসমত খুব বেছি দেখা পোৱা যায় যে আপোনাৰ গাড়ীৰ পানীত খুব পৰে, এক্সিডেণ্ট হয়, পানীত পৰি যায় আৰু পানীত পৰি গাড়ীখনৰ চালক বা আপোনাৰ যাত্ৰীসকল মৃত্যুবৰণ কৰে। বিশেষকৈ আমাৰ আজি কেইবছৰমানৰ পৰা আমাৰ বিশেষকৈ অসমত এই বস্তুটো খুব বেছিকৈ হোৱা দেখা পোৱা যায়। তো আজি মই সেই ভিত্তিত আজি এটা ভিডিঅ' বনাম বন্ধুসকল, যে আমাৰ সেইটো ক্ষেত্ৰত পানীত গাড়ীখন পৰি গ'লে ভগৱানে কাকো সেনেকুৱা নহওক বা কাৰো সেনেকুৱা ঘটনা নহওক, সেইটোৱে কামনা কৰোঁ। কিন্তু তাৰ পৰা কিছুমান কাৰ কেতিয়া কি হয় কোনো গম নাপায়, কিন্তু তাৰ পৰা কিছুমান বাচিবৰ কাৰণে উপায় মই আজি কিছুমান আপোনালোকক এই ভিডিঅ'টোৰ বিষয়ে আমি আজি আলোচনা কৰিম। বন্ধুসকল, 1 নম্বৰ কথা হ'ল, গাড়ীখন যেতিয়া আমাৰ পানীত পৰি যায়, সাধাৰণতে পানীত পৰি যোৱাৰ লগে লগে গাড়ীখনৰ যিসকল যাত্ৰী থাকে বা চালক, তেখেতলোকে সাধাৰণতে আমাৰ গাড়ী এখন বেলেগত গছত খুন্দা মাৰিলে যিটো ডাঙৰ এটা ঘটনা হয়, মানুহ বহুত জখম হৈ যায় বা মানুহ লগালগ থিতাতে মৃত্যু হয়। কিন্তু আপোনাৰ যেতিয়া গাড়ীখন পানীত পৰি যায়, পানীত পৰাৰ লগে লগে মানুহজনে যিমান গছ এজোপাত খুন্দা মাৰিলে বা বেলেগত খুন্দা মাৰিলে যিখিনি ধৰক কষ্ট বা যিখিনি ঘটনা হয়, মৃত্যুবৰণ কৰে, কিন্তু সাধাৰণতে পানীত গাড়ীখন পৰি গ'লে সেইখিনি কষ্ট নাপায় আৰু মানুহজন ঘপকে মৃত্যুবৰণ নকৰে। মৃত্যুবৰণ কৰাৰ কাৰণ এটাই হ'ল বন্ধুসকল, যেতিয়া গাড়ীখন পানীত পৰি যায়, তেখেতলোকে যাত্ৰীসকলে ভাবি লয়, নাৰ্ভাছ হৈ যায়, গাড়ীখনত যেতিয়া পানীত পৰে তেতিয়া মৃত্যু অনিবাৰ্য বুলি মনত ভাবি লয়। নানানটা চিন্তাই সেই টাইমত বিশেষকৈ নাৰ্ভাছ কৰি দিয়ে মানুহজন। নাৰ্ভাছৰ কাৰণে বিশেষকৈ পানীত পৰা মানুহ গাড়ী সেইকাৰণে প্ৰায় মৃত্যুবৰণ হোৱা দেখা পোৱা যায়। কিন্তু তাতে আপুনি যদি নাৰ্ভাছ নহয়, তাতে কেইটামান কিটিপ আছে বন্ধুসকল, আপোনালোকে কিটিপটো যদি আপোনালোকে জানি থয়, কেতিয়াবা হয়তো কামত দিব। কিন্তু মই সদায় এইটোৱেই কামনা কৰিম, ভগৱানে কেতিয়াও কাকো সেই বস্তুটো নহওক, কাৰো গাড়ী পানীত নপৰক, সেইটোৱে সদায় কামনা কৰোঁ। কিন্তু তাৰ পৰা কেইটামান হঠাতে মানুহৰ কেতিয়া কি হয় সেইটোতো কোনো গম নাপায়, কিন্তু তাৰ পৰা বাচি থাকিবলৈ কেইটামান মই কিটিপ আপোনালোকক আজি দেখাম। 1 নম্বৰ কিটিপটো হ'ল, আপুনি নাৰ্ভাছ হ'ব নালাগিব বন্ধুসকল। আপুনি সাহসেৰে যেতিয়া গাড়ীখন পানীত পৰি যাব, গাড়ীখন পানীত পৰাৰ লগে লগে পটককৈ ডুবি নাযায়। মোটামুটি 15-17 ছেকেণ্ডমান, আপোনাৰ খুব বেছি 20 ছেকেণ্ডৰ ভিতৰত যদি গাড়ীখন গ্লাছ মৰা থাকে সম্পূৰ্ণ, 20 ছেকেণ্ডমান গাড়ীখন ওপৰতে থাকিব, পানীৰ ওপৰত, তেতিয়া লাহে লাহে ডুবি যাব। তাৰপিছত ডুবি যোৱাৰ লগে লগে আপোনাৰ গাড়ীখন যেতিয়া ডুবি যাব, তেতিয়াহ'লে আপোনালোকে নাৰ্ভাছ নহৈ পিনে আপোনালোকে কি কৰিব, 1 নম্বৰ উপায়টো হ'ল, আপোনালোকে যদি আপোনাৰ গাড়ীত কিবা ৰড বা লোহাৰ কিবা থাকে, যদি আপুনি সেই বস্তু থাকে যদি আপুনি হঠাৎ সেই বস্তুটো লৈ পিনে আপুনি সেইটো বিচাৰক, আৰু বিশেষকৈ চালকসকলৰ ওচৰত ৰাখিব সেই বস্তুটো লৈ আপুনি গিলাচখন ভাঙি আপুনি গাড়ীখনৰ পৰা ওলাবলৈ চেষ্টা কৰিব। আৰু 2 নম্বৰ কথাটো হ'ল, আমাৰ এই বস্তুটো সদায় লক্ষ্য কৰিব, গাড়ীৰ ছিটৰ পিছফালে এটা বস্তু থাকে, আমাৰ সাধাৰণতে মাথা থোৱা হয়, এই বস্তুটো দেখা পাইছে, এই পিছফালে থাকে। এই বস্তুটো কি হয়, এই বস্তুটো এনেকুৱা ধৰণে ৰাখে, এই বস্তুটো ইয়াত আপোনাৰ গাড়ীত এইটো সোমাই নাথাকে, এইটো আপুনি উলিয়াই ল'ব পাৰে। আপোনাৰ গাড়ীত যদি হঠাতে একোৱেই বস্তু নাপায়, তেতিয়াহ'লে আপুনি এইটো এটা কাম কৰিব, এই বস্তুটো মাথাৰ যিটো আমাৰ থাকে, এইটো এনেকৈ ওপৰলৈ টানি দিলে, এইটো কোনো লক নাই, এইটো অকণমান জোৰছে ওপৰলৈ এনেকৈ টানি দিব, এইটো সম্পূৰ্ণ ওলাই আহিব। এইটো দেখা পাইছে, সম্পূৰ্ণ ওলাই আহিব। ওলাই আহিলে কি কৰিব, ইয়াত যিডাল লোহাৰ দেখা পাইছে, এই লোহাৰডালেদি আপুনি গিলাচত মাৰি দিব, গিলাচখন ভাঙি যাব, তেতিয়াহ'লে আপোনালোকে তাৰ ওলাই আহিব পাৰিব আৰু আপুনি মানুহজন বাচি যাব পাৰিব। এই বস্তুটো সদায় লক্ষ্য কৰিব, এইটো আমাৰ একদম প্ৰধান। আমাৰ গাড়ীত একো বস্তু নাৰাখিলেও সাধাৰণতে আমাৰ এই ছিটৰ যিটো আমাৰ পিছফালে মাথা দিয়া এই বস্তুটো থাকে, আপোনালোকে প্ৰত্যেক গাড়ীতে থাকে, এইটো আপোনাৰ সৰু ডাঙৰ বুলি কথা নাই, দামী কম দামী গাড়ী বুলি কথা নাই, সকলোতে এই বস্তুটো দেখা পাব। এইটো আপুনি ঘপককৈ ধৰি ওপৰলৈ টান মাৰি দিব, টান মাৰি পিনে আপুনি চিচাৰত মাৰি পিনে আপুনি গিলাচটো ভাঙি মানুহকেইজন ওলোৱা ব্যৱস্থা কৰিব পাৰিব। সাধাৰণতে আমাৰ যেতিয়া আপোনাৰ পানীত গাড়ীখন পৰি যায়, পানীত পৰি যোৱাৰ লগে লগে গাড়ীখনত কি হয়, আপুনি গিলাচ মৰা থাকিলে যেতিয়া ইয়াৰ যিটো আমাৰ লক থাকে, অট'মেটিক লক, যেতিয়া আমাৰ পানীত গাড়ীখন পৰি যোৱাৰ লগে লগে আমাৰ লকটো অট'মেটিক লাগি যায়, আমাৰ এইটো অট'মেটিকলি লাগি যাব, কিন্তু আপুনি লক খোলা সম্ভৱ নহয়, আপোনাৰ নুখুলিব পাৰে গাড়ীখন, সেইকাৰণে আপোনালোকে গিলাচ ভাঙিবলগীয়া হ'ব। আৰু সেই গিলাচ ভাঙিবলৈ হ'লে আপুনি প্ৰধানকৈ যদি গাড়ীত একো বস্তু নাৰাখে, আপুনি এই বস্তুটো ব্যৱহাৰ কৰিব পাৰিব। 3 নম্বৰ বস্তুটো বন্ধুসকল, আপোনালোকৰ যদি জোতা পিন্ধি থাকে, যদি আপুনি মজবুত জোতা বা ভাল জোতা পিন্ধি থাকে, আপুনি জোতাইটো গোৰ মাৰি আপুনি গিলাচখন ভাঙিব পাৰে, আৰু ভাঙি আপুনি সদায় ওলাবলৈ চেষ্টা কৰিব। আৰু পৰাপক্ষত আপোনাৰ গাড়ীখন যেতিয়া পানীত পৰি যাব, ষ্টাৰ্টটো
সাধাৰণতে কিছুমান গাড়ী বন্ধ হৈ যায়, কিছুমান বন্ধ হৈ নাযায়, কিছু টাইমলৈকে থাকে। আপোনাৰ যদি গাড়ীখন ষ্টাৰ্টটো বন্ধ হৈ নাযায় তেতিয়াহ'লে আপুনি বন্ধ নকৰিবই, গাড়ীখন ষ্টাৰ্ট হৈ থাকিবলৈ দিব আৰু পৰাপক্ষত আপুনি গিলাচখন ভাঙি ওলাবলৈ চেষ্টা কৰিব। কিন্তু এটা কথা সদায় মনত ৰাখিব বন্ধুসকল, এই ভিডিঅ'টোত আপোনালোকক এটাই লাষ্ট কথা ক'ম, গাড়ী যেতিয়া পানীত পৰি যায় প্ৰায় আপোনাৰ 47% মানুহ আপোনাৰ নাৰ্ভাছ হৈ আপোনাৰ বেহুচ হৈ যায় আৰু তাৰ পৰা আপুনি গাড়ীৰ ভিতৰতে পানীত মৃত্যুবৰণ কৰে, ভয় খায়। এক নম্বৰ হ'ল ভয় খোৱা বস্তুটো, ভয় কাৰণেই গাড়ী পানীত পৰিলে মানুহ মৃত্যুবৰণ কৰে। সাধাৰণতে মই প্ৰথমতেই ক'লোঁ যে গাড়ীখন যেতিয়া দুৰ্ঘটনা হয় সেইটো যি ঘটনাত আপোনাৰ মৃত্যুবৰণ কৰে সেইটো ডুব পাই হয় বা ডাঙৰ ঘটনা হয়, কিন্তু যিটো গছজোপাত খুন্দা মাৰিলে আৰু পানীত পৰাটো বহুত বেলেগ পাৰ্থক্য। পানীত পৰিলে সেইটো ইমান দুখো নাপায়, কিন্তু গাড়ীখন নাৰ্ভাছৰ কাৰণে বা ভয় খায় তাৰ কাৰণে মৃত্যুবৰণ কৰে। কিন্তু ভয় নাখায়, আপুনি সাহসেৰে গিলাচখন ভাঙি দৰ্জাখন খুলি ওলাবলৈ চেষ্টা কৰিব। এইটোৱে বন্ধুসকল, আজি মই এইকেইটা কথাই ক'লোঁ। আপোনালোকে কেতিয়াবা ভৱিষ্যতে কাৰোবাৰ হঠাৎ যদি হয়, ভগৱানে নকৰক, যদি কেতিয়াবা হয় আপোনালোকে সেইকেইটা কৰিব, আপোনাৰ কোনো ধৰণৰ গাড়ী পানীত পৰিলেও আপোনাৰ অসুবিধা নহয়। বিশেষকৈ এটা কথা লক্ষ্য কৰিব, চলন্ত পানীত অকণমান অসুবিধা হয়। চলন্ত পানীত আপুনি যিমান পাৰে আপুনি চলন্ত পানী গাড়ীখন ঘপককৈ ডুবি নাযায়, আপোনাৰ অলপ গৈয়ে থাকে গাড়ীখন, গৈ থাকোঁতে আপুনি সেই ব্যৱস্থাটো কৰিব লাগিব। আৰু এইকেইটা কথাই ক'লোঁ বন্ধুসকল, আপুনি গাড়ীখন পানীত পৰিলে কেনেকৈ ধৰণে বাচিব বা কেনেকৈ ধৰণে ওলাব, এইটো বিষয়ে আজি আলোচনা কৰিলোঁ আৰু ভিডিঅ'টো ইয়াতেই সমাপ্ত দিলোঁ। জয় আই অসম।